Hello everyone, welcome to Study Materials. মই আজি আপোনালোকৰ বাবে আসাম পুলিচৰ প্ৰিভিয়াছ কুৱেশ্যনবোৰ চাই আহিবলগীয়া ৰিটেন এক্সামৰ বাবে সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ জিকে টপিক উলিয়াই আনিছোঁ। যিসকলে এই টপিকসমূহ এবাৰ চাই থৈছে তেওঁলোকে এবাৰ এক্সামৰ আগত ৰিভিজন কৰি ল'ব, আৰু যিসকলে চোৱা নাই আপোনালোকে এক্সামৰ আগত এই টপিককেইটা কমপ্লিট কৰি ল'বলৈ চেষ্টা কৰিব। মই এই টপিককেইটাৰ ওপৰত প্ৰতিদিনে যিমান পাৰোঁ ভিডিঅ' দি যাম, সেয়ে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আসাম পুলিচৰ প্ৰিপেৰেশ্যন কৰি থকা সকলো লোকে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টপিকটো আছে ইণ্ডিয়ান পলিটি। চাওক, মই ইয়াত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি এইকেইটা লিখা নাই, কাৰণ এইকেইটাৰ পৰা কুৱেশ্যন আহিব বাৰু এটা দুটাকৈ। বাট এই ইণ্ডিয়ান পলিটিৰ পৰা মই লক্ষ্য কৰিছোঁ এই টপিকটোৰ পৰা কমেও 4-5টামান কুৱেশ্যন আহিছে প্ৰিভিয়াছ ইয়েৰত। এক্সামত এই টপিকটোৰ অলপ ৱেইটেজ বেছি, সেয়েহে আপোনালোকে এইটো অলপ ভালদৰে চাব। এই টপিকটোৰ ভিতৰত কোনে কাক এপইণ্ট কৰে, কোনে কাক ৰিমুভ কৰিব পাৰে, ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ, লোকসভা, ৰাজ্যসভা, প্ৰেচিডেণ্ট, এমেণ্ডমেণ্ট, আৰ্টিকল, এই গোটেইখিনি চাব লাগিব। মই কাইলৈ আপোনালোকৰ কাৰণে এটা ধুনীয়া পলিটি ভিডিঅ' লৈ আনিম, আপোনালোকে সেই ভিডিঅ'টোৰ পৰা বহুতখিনি শিকিব পাৰিব। 2 নম্বৰ টপিকটো হৈছে ছ'লাৰ ছিষ্টেম। মই ছ'লাৰ ছিষ্টেমৰ ওপৰত মোৰ চেনেলত এটা ভিডিঅ' দি থৈছোঁ, আৰু সেই ভিডিঅ'টো বনোৱাৰ সময়লৈকে মই আসাম পুলিচৰ PYQখিনি চোৱা নাছিলোঁ। তাৰপিছতো মই সেইটো ভিডিঅ'ত কোনটো গ্ৰহক সেউজীয়া গ্ৰহ কোৱা হয়, কোনটো গ্ৰহ সূৰ্যৰ একেবাৰে ওচৰত আছে, সেই গোটেইখিনি কৰাই থৈছোঁ। আৰু আজি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাওঁতে তাত দেখোঁ যে তেনেকুৱা কুৱেশ্যনেই আহিছে। সেউজীয়া মানে ডাইৰেক্ট তেনেকৈ দিয়া নাই, কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় বুলি আহিছে। যোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয় অভিয়াছলি তাৰ পৰাই সেউজীয়া পোহৰ নিৰ্গত হ'ব, আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন আহিছিলে। মই সেইখিনি চব কৰাই থৈছোঁ, আপোনালোকে এই ভিডিঅ'টো এবাৰ চাই ল'ব। 3 নম্বৰতে আছে ফেমাছ টেম্পলছ। দিলৱাৰ টেম্পল ক'ত আছে সেই কুৱেশ্যনটো আহিছিলে যোৱাবাৰ। তাৰ আনচাৰ হ'ব মাউণ্ট আবু। মাউণ্ট আবু আছে ৰাজস্থানত। দিলৱাৰ টেম্পলটো এটা জৈন টেম্পল হয়। ঠিক তেনেকৈ সোমনাথ টেম্পল ক'ত আছে বুলি যদি সোধে তেতিয়া হ'ব গুজৰাট। এই সোমনাথ টেম্পলতে মহম্মদ গজনীয়ে এটেক কৰিছিলে। মহম্মদ গজনীয়ে টোটেল 17বাৰ ইণ্ডিয়াত এটেক কৰিছিলে। ঠিক তেনেকৈ আটাইতকৈ ডাঙৰ টেম্পলটো কোনটো বুলি যদি সোধে সেয়া হ'ব ৰংগনাথ স্বামী টেম্পল, আৰু এই টেম্পলটো আছে তামিলনাডুত। এনেকৈ যিমানকেইটা ফেমাছ টেম্পল আছে আপোনালোকে সেইবোৰ চাই থ'ব। তাৰপিছত 4 নম্বৰত আছে ছায়েন্স মানে যেনে ধৰক ইয়াত ভিটামিন এণ্ড ডেফিচিয়েঞ্চি, ব্লাড, কেমিকেল নেমছ এনেকৈ আহে এইবোৰ। ফিজিক্স কেমিষ্ট্ৰিৰ পৰাও আহে 2টা কুৱেশ্যন। কোনটো ভিটামিনৰ চাইণ্টিফিক নেমটো কি হয় সেইবিলাক আপোনালোকে চাই ল'ব। আৰু ভিটামিনৰ অভাৱত হোৱা ডেফিচিয়েঞ্চিবোৰ যেনে ভিটামিন এৰ অভাৱত কুকুৰীকণা, ভিটামিন বিৰ অভাৱত বেৰি, ভিটামিন চিৰ অভাৱত স্কাৰ্ভি, ভিটামিন ডিৰ অভাৱত ৰিকেট, কোনটো ভিটামিনক কি নামেৰে জনা যায়, বা কিছুমান নাম থাকে ন ভিটামিনবোৰ, যেনে বিউটি ভিটামিন নামেৰে কোনটো ভিটামিনক জনা যায়, ভিটামিন ই। আকৌ তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে, ভিটামিন কে। আৰু আপোনালোকে বিভিন্ন ৰোগৰ কাৰকসমূহো চাব লাগিব, যেনে ধৰক মেলেৰিয়া ৰোগ কিহৰ কাৰণে হয়, যক্ষ্মা ৰোগ কিহৰ কাৰণে হয়, এইবিলাক আপোনালোকে চাই থ'ব। তাৰপিছতে আছে বুকছ এণ্ড অথৰ্ছ। এই টপিকটোৰ পৰা আপোনালোকে বিশেষকৈ যিখিনি ফেমাছ অট'বায়'গ্ৰাফী আছে সেইখিনি বেছিকৈ ধ্যান দিব, আৰু যিমানবিলাক ফেমাছ স্পৰ্টছ প্লেয়াৰ আছে তেওঁলোকৰ যিবিলাক অট'বায়'গ্ৰাফী আছে সেইবিলাকো চাই থ'ব। যেনে ধৰক শচীন তেণ্ডুলকাৰ প্লেয়িং ইট মাই ৱে, এখন তেখেতৰ অট'বায়'গ্ৰাফী হয়। আৰু শচীন তেণ্ডুলকাৰ হৈছে ভাৰতৰত্ন পোৱা একেবাৰে কম বয়সীয়া ব্যক্তি, এইটো আপোনালোকে মনত থৈ দিব। তাৰপিছত ইউৱৰাজ সিঙৰ হৈছে দ্য টেষ্ট অফ মাই লাইফ। আকৌ চেন ওৱান বুলি এজন ক্ৰিকেটাৰ আছিলে, তেখেত অষ্ট্ৰেলিয়াৰ আছিলে, স্পিন বলাৰ হয়। তেখেতে লিখা কিতাপ অট'বায়'গ্ৰাফীখন হৈছে ন' স্পিন। তাৰপিছত এজন শ্বইব আখতাৰ, তেখেত পাকিস্তানৰ বলাৰ আছিলে, বৰ্তমান ৰিটায়াৰ হ'ল বাৰু। তেখেতৰ যিখন অট'বায়'গ্ৰাফী হৈছে সেইখন হৈছে কণ্ট্ৰভাৰ্চিয়েলি য়ৰ্ছ। শ্বইব আখতাৰৰ নিকনেমটো হৈছে ৰাৱলপিণ্ডি এক্সপ্ৰেছ। এই নিকনেমসমূহো বহুত গুৰুত্বপূৰ্ণ হয়। তাৰপিছত কপিল দেৱৰখন হৈছে ষ্ট্ৰেট ফ্ৰম দ্য হাৰ্ট। কপিল দেৱৰ নিকনেমটো হৈছে হাৰিয়ানা হাৰিকেন। আৰু কপিল দেৱৰ কেপ্টেইনছিৰ আণ্ডাৰতে টীম ইণ্ডিয়াই ফাৰ্ষ্ট টাইম ৱৰ্ল্ড কাপ জিকিছিলে 1983। কপিল দেৱৰ জীৱনৰ ওপৰত নিৰ্মিত এখন চিনেমা হৈছে 83। এখন আপোনালোকে চাব পাৰে যিসকলে চোৱা নাই। 6 নম্বৰতে আছে কিংছ এণ্ড দেয়াৰ টাইটেলছ। ইয়াত আপোনালোকে অসমৰ লগতে ভাৰতৰো চাব লাগিব।
অসমৰ যিমানবিলাক ফেমাছ ৰুলাৰ্ছ আছিলে তেওঁলোকৰ যিখিনি নিকনেম আছিলে আৰু বা তেওঁলোকে যিখিনি টাইটেল লৈছিলে আৰু লগতে ইণ্ডিয়াৰ যিমান কেইজন ফেমাছ ৰুলাৰ্ছ বা কিংছ আছে তেওঁলোকৰ যিখিনি টাইটেল সেইখিনি আপোনালোকে এবাৰ মন দি চাই ল'ব। যেনে ধৰক নেপলিয়ন অফ ইণ্ডিয়া নামে কাক জনা যায়, সমুদ্ৰগুপ্ত। আৰু এটা কুৱেশ্যন সঘনাই আহি থাকে, জ্ঞানী মূৰ্খৰ ৰজা হিচাপে কাক জনা যায়? তাৰ আনচাৰ হ'ব মহম্মদ বিন তুগলক। এই তুগলক ডাইনেষ্টিটো প্ৰতিষ্ঠাতা আছিল গিয়াছুদ্দিন তুগলক। দিল্লী চুলতানেটত শাসন কৰা আটাইতকৈ দীঘলীয়া সময়ৰ বাবে শাসন কৰা যিটো ডাইনেষ্টি আছিল সেই ডাইনেষ্টিটোৱে হৈছে তুগলক ডাইনেষ্টি। আৰু একেবাৰে কম সময়ৰ বাবে শাসন কৰা ডাইনেষ্টিটো হৈছে খিলিজি ডাইনেষ্টি। 7 নম্বৰ টপিকটো হৈছে ইম্পৰ্টেণ্ট বা ফেমাছ ডাইনেষ্টি। মই এতিয়া ক'লোৱেই ডাইনেষ্টি কেইটামান, তেনেকৈ যিমান ফেমাছ বা ইম্পৰ্টেণ্ট ডাইনেষ্টি আছে সেই ডাইনেষ্টিখিনি আপোনালোকে চাই ল'ব লাগিব ভালকৈ এবাৰ। 8 নম্বৰ টপিকটো হৈছে স্পৰ্টছ। এই স্পৰ্টছ টপিকটোত ৱৰ্ল্ড কাপ, অলিম্পিক, এছিয়ান গেমছ, ফেমাছ স্পৰ্টছ প্লেয়াৰ, তাৰপিছত স্পৰ্টছ টাৰ্মিনলজি, স্পৰ্টছ এণ্ড ৰিলেটেড ট্ৰফি, এই যিমানবিলাক আছে সেইবোৰ সকলোবিলাক চাব লাগিব। তাৰপিছত 9 নম্বৰত আছে ফেমাছ পাৰ্চনেলিটিজ এণ্ড দেয়াৰ নিকনেমছ। এইটোৰ ওপৰত মই ভিডিঅ' দি থৈছোঁ মোৰ চেনেলত। তাৰপিছত 10 নম্বৰত আছে এৱাৰ্ডছ। এৱাৰ্ডছত আপোনালোকে বিশেষকৈ যিখিনি স্পৰ্টছৰ লগত ৰিলেটেড এৱাৰ্ডছ আছে সেইখিনি আপোনালোকে ভালদৰে চাব এবাৰ। যেনে ধৰক মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড, অৰ্জুনা এৱাৰ্ড, তাৰপিছত আছে দ্ৰোণাচাৰ্য এৱাৰ্ড। এৱাৰ্ডছ পাৰ্টটো সাধাৰণতে কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি সোধা দেখা যায়। সেয়ে বৰ্তমান সময়ত কোনে কি এৱাৰ্ডছ পাইছে এইবোৰ আপোনালোকে এবাৰ চাই ল'ব। 11 নম্বৰত আছে ইম্পৰ্টেণ্ট ছামিট। ছামিটবিলাক G7 ছামিট, লাষ্ট টাইম ক'ত আয়োজিত হৈছিল আৰু নেক্সট টাইম ক'ত হ'ব এইবিলাক এবাৰ আপোনালোকে চাই ল'ব। 12 নম্বৰত আছে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লাইন্স। ইয়াত আপোনালোকে ভাৰতে যিমানকেইখন চুবুৰীয়া ৰাষ্ট্ৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে সেই বাউণ্ডেৰীসমূহৰ নাম কি কি আৰু ভাৰতৰ কোনকেইখন ৰাজ্যই সেই চুবুৰীয়া ৰাষ্ট্ৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে সেই ৰাজ্যসমূহৰ নামবিলাকো চাই থ'ব। 13 নম্বৰত আছে আহোম ডাইনেষ্টি। আপোনালোকে আছাম হিষ্ট্ৰীটো চাবই, তাৰ লগত আহোম ডাইনেষ্টিটো এবাৰ ভালদৰে চাই ল'ব। ইয়াৰ ওপৰত মই এটা ভিডিঅ' দি থৈছোঁ মোৰ চেনেলত, যদি আপোনালোকক পাৰ্ট 2 লাগে জনাব, মই পাৰ্ট 2 লৈ আনিম। আহোম ডাইনেষ্টিটো আপোনালোকে ভালদৰে এবাৰ খৰচি মাৰি চাই ল'ব, কাৰণ আছাম গভৰ্ণমেণ্টৰ প্ৰায়বিলাক এক্সামত আহোম ডাইনেষ্টিৰ ওপৰত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰপিছত 14 নম্বৰত আছে আছামিজ লিটাৰেচাৰ। এইটো এটা ডাঙৰ টপিকেই হয়, ইয়াতো বহুত চাব টপিক সোমাই আছে। মই এই 2-3 দিনৰ ভিতৰতে আছামিজ লিটাৰেচাৰৰ ওপৰত এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তাৰপিছত টপিকটো হৈছে নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ যিমানবিলাক নেশ্যনেল পাৰ্ক আছে আৰু যিমানবিলাক ৱাইল্ড লাইফ চেঞ্চুৰী আছে, যেনে ধৰক নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, এনেকৈ যিমানবিলাক ৱাইল্ড লাইফ চেঞ্চুৰী আছে গোটেইখিনি চাই থ'ব। আৰু লগতে ইণ্ডিয়াৰ যিকেইখন ফেমাছ নেশ্যনেল পাৰ্ক আছে সেইকেইখনো কোনকেইখন ৰাজ্যত আছে এবাৰ চাই থ'ব। মণিপুৰৰ এখন ফেমাছ নেশ্যনেল পাৰ্ক আছে কেইবুল লামজল নেশ্যনেল পাৰ্ক। এইখন হৈছে ৱৰ্ল্ডৰ একমাত্ৰ নেশ্যনেল পাৰ্ক যিখন পানীত উপঙি থাকে। আৰু কোনটো হ্ৰদত আছে, এই ৰাষ্ট্ৰীয় উদ্যানখন কোনটো হ্ৰদত আছে বুলি যদি সোধে তেতিয়া তাৰ আনচাৰ হ'ব লক্টৰ হ্ৰদ। তেন্তে ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত মোৰ ইমানখিনি আছিলে। এই টপিকখিনিৰ উপৰিও আৰু যিমানবিলাক ইম্পৰ্টেণ্ট টপিক আছে এই সকলোবিলাকৰ ওপৰত আপোনালোকে চাব লাগিব, কাৰণ ক'ব নোৱাৰি পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু কাইলৈ মই ইণ্ডিয়ান পলিটিৰ ওপৰত এটা ভিডিঅ' লৈ আনিম। এই ভিডিঅ'টো চালে আপোনালোকে বহুতখিনি নজনা কথা শিকিব পাৰিব। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।